আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। আপোনালোকৰ মূল্যৱান সময়খিনি মোক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ কমেণ্টছ দিছে, মৰম চেনেহ দিছে আৰু দিহা পৰামৰ্শ দিছে, তাৰ বাবে অনেক অনেক ধন্যবাদ। এনেকৈ যেন মোক সদায় আগুৱাই যোৱাত সহায় কৰে। আৰু যিসকলে নতুনকৈ প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে, আপোনালোকৰ যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ যেন নাপাহৰে। আৰু আজি মই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিব লৈছোঁ, গতিকে কি কি কৰিম মই সকলো দেখুৱাই যাম, গতিকে স্কিপ নকৰাকৈ চাই থাকিব। চব বলক। এইটো মোক মোৰ বায়ে দিছে, এইটো দেখিছে এনেকুৱা খুব ধুনীয়া, এইটো ধুনীয়া লতা বগাই যাব, কিবা শতমূল নে কি কয়, মই নামটো নাজানো, সুধিব লাগিব। এইটো মই লগাম। আৰু এটা এইটো চাকুলেণ্ট টাইপৰে হ'ব চাগে মোৰ হিচাপত। এইটো ডাল, এইকেইটাও মই লগাম এতিয়া। এয়া এইবিলাক ৰেডি কৰিছোঁ। এইটো এটা মাটি ইয়াত ভৰাই লৈছোঁ, পানী দি অলপ তিতাই থৈছোঁ। আৰু এইটো দেখিছেনে, এইটো মেগীৰ টেমা হয়। ইয়াত মই এতিয়া ইটা দিছোঁ সৰু সৰু। কিয় দিছোঁ মই ক'ম, কাৰণ তলত মই ফুটা কৰা নাই সেইকাৰণে। আগতে কিছুদিন এইটো লগাম মই, ফুটা যিহেতু নাই সেইকাৰণে মই এনেকৈ ইয়াতে লগাই দিম। আৰু কিছুদিন ডাঙৰ হ'লে মই আকৌ চেঞ্জ কৰিম। আৰু এইখিনি মাটি, এইটো মাটিটো মই ইয়াত দি দিম। এতিয়া ইয়াৰ ওপৰত মাটি দি দিম, বাকীখিনি মাটি দি দিম। মই দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই এনেকৈ মাটিখিনি ঢালি দিম। মোৰ বনাই থোৱা থাকে এইবিলাক শাক চব্জি, এইবিলাকৰ মই দিওঁ, সেইবিলাকৰ মাটি দিওঁ আৰু অলপ দি দিম। তাৰপিছত এনেকুৱা কৰিম। আৰু এইকেইটা মই এতিয়া ইয়াতে গুজি দিম, কিছুদিন ইয়াতে ৰাখিম। যেতিয়া ডাঙৰ হ'ব, ভাল হ'ব, তেতিয়া মই বেলেগ টাবত মই লৈ যাম। এইটো লগাই দিম এনেকৈ। এইটো লগাই থৈ দিওঁচোন, পেলাই দিয়াতকৈ ইয়াতে থাকক। তাৰপিছত অলপ পানী দি দিম, তিতি যোৱাকৈ, তিতি থাকিব। এইটো চাওক, ডাঙৰ হ'লে মই আকৌ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত দেই ফ্ৰেণ্ডছ। নেক্সট এইটো ইয়াতে ফুটা এটা কৰি থৈছোঁ, এইজোপা লগাই দিম। দেখিছেনে, এইজোপা অলপ ডাঙৰ লৈছোঁ টাবটো, ইয়াতে মই লগাই থ'ম বুলি ভাবিছোঁ। এতিয়া বাছ এইজোপা এনেকৈ লগাই দিলোঁ, ইয়াতে হৈ থাকিব। বেছি পানী দিবও নালাগিব, কাৰণ আলু টাইপৰ আছেতো সেইকাৰণে। আৰু অলপ মাটি দি দিম মই অলপ, যেতিয়া ডাঙৰ হ'ব। আজি মোৰ এইটো এটা কাম হৈ গ'ল। আমুল তাজা দেখিছেনে। আৰু আজি মই বনাব লৈছোঁ কাষ্টাৰ্ড। তাৰ কাৰণে কল কাটি লৈছোঁ, আঙুৰ কাটি লৈছোঁ, দুটা পিচ কৰিছোঁ। তাৰপিছত এয়া অলপ চেৰি দিছোঁ। আৰু আঙুৰটো এইকাৰণে কাটিছোঁ, তেতিয়া খাবলৈ আৰু টেষ্টি হ'ব। গোটা দিলে ইমান ভাল নালাগিব, সেইকাৰণে। এতিয়া মই ইয়াত গাখীৰ দিম, গাখীৰ প্ৰায় আধা লিটাৰমান লাগিব। তাৰপিছত এটা বাটিত ঠাণ্ডা গাখীৰ লৈছোঁ, নৰ্মেল যিটো। তাৰপিছত 2 চামুচমান মই কাষ্টাৰ্ড পাউডাৰ দিলোঁ। তাৰপিছত এইখিনি মিক্স কৰিম। তাৰপিছত চেনি লৈছোঁ, ডাঙৰ কাপ এটাত লৈছোঁ আৰু সৰু কাপ এটাতো লৈছোঁ। চেনিটো এনেকুৱা মোৰ মিডিয়াম চাইজৰ হয়। একচুৱেলি চেনিটো যিমান ডাঙৰ হয় সিমান মিঠা বেছি হয়। এইবিলাক বস্তুত মিঠাই বা এনেকুৱা ধৰণৰ বস্তুবিলাকত ডাঙৰ চেনি হ'লে খুব ভাল হয়, কিন্তু মোৰ ওচৰত নাই এতিয়া মিডিয়াম চাইজৰ চেনি, সেইটোৱে। আৰু সৰু কাপটোত মই লৈ লৈছোঁ, যদি লাগে দি দিম, নহ'লে নিদিওঁ। আৰু মই এনেই উলিয়াই লৈছোঁ। তাৰপিছত এইখিনিতো ৰেডি হৈয়ে আছে, আৰু বস্তুখিনি ৰেডি হৈ গ'ল। এইখিনি
এতিয়া মই গেছত গাখীৰটো বহাই দিলোঁ, বহাই ডাঙৰ কাপটোত আছে সেই চেনিখিনি মই ইয়াত ঢালি দিলোঁ। তাৰপিছত অকণমান এনেকৈ লাহে লাহে লৰাই থাকিব লাগিব চেনিখিনি গলি যোৱাকৈ। আৰু গেছটো এতিয়া একদম কমাই দিম, নহ'লে গাখীৰটো পৰি যাব আৰু জ্বলি যাব, সেইকাৰণে। এতিয়া মই গাখীৰটো ইণ্ডাকশ্যনত লৈ আনিছোঁ, কাৰণ মোৰ সুবিধা পাওঁ এনেকৈ, গতিকে এতিয়া মই 100 কৰি দিম। তেতিয়া মানে নিজে নিজে বস্তুটো হৈ থাকিব, পৰি নাযায়, সেইটো এটা মোৰ সুবিধা হয় ইণ্ডাকশ্যনত। সেইকাৰণে মই ইণ্ডাকশ্যনত দি এতিয়া এনেকৈ লাহে লাহে লৰাই থাকিম। অলপ অলপ উতলিছে, এতিয়া আকৌ লাহে লাহে মই লৰাই থাকিম। এইটো বনাবলৈ একদম সহজ আৰু সময় একদম নালাগে আৰু খাবলৈও খুব ভাল হয়। এতিয়া এইটো মোৰ উতলি থাকিব আৰু। চ' ফ্ৰেণ্ডছ, ইয়াতে অলপ বহো গাখীৰখিনি উতলালৈকে, ভালকৈ উতলালৈকে। এইখন মোৰ বাৰান্দা হয়, অলপ ফুল চুলো থৈছোঁ আৰু এনেকৈ আপোনালোকৰ লগতো মই শ্বেয়াৰে কৰোঁ যি যি পাৰোঁ আৰু। কিন্তু ইয়াত মই বাৰান্দাখনত মানে বহিবই নোৱাৰোঁ, আপোনালোকেও চাগে শুনিছে বহুত মানে গাড়ীৰ আৱাজ হয়, বহুত হুলস্থুল। মই এতিয়া বহুত চিঞৰিবলগীয়া হৈছে আৰু মোৰ মাতষাৰ এনেও বহুত সৰু হয়। আজি পিছে মই কাষ্টাৰ্ড বনালোঁ, মানে মোৰ ছোৱালীকেইজনীয়ে খাবলৈ খুব মন কৰিছে, কৈছে মামী কাষ্টাৰ্ড বনাবাচোন। কিন্তু কাষ্টাৰ্ড বনাবলৈ ঘৰত যি যি বস্তু আছে সেইখিনি বস্তু দিয়ে আৰু বনাই দিছোঁ। মোৰ ইচ্ছা আছিলে ডালিম দিম মই, আছিলেও ডালিম এটা, কিন্তু সেই আৰু কাটিটো বেয়া ওলালে, সেইকাৰণে সেইটো দিয়া নহ'ল। আৰু এয়া দেখিছেনে চুলি তুলিবিলাক অৱস্থা নাই। কিচেনত সোমাই থাকিলে আমাৰ উপায় নাই আৰু, চুলি বান্ধিবই লাগে, বহুত গৰম লাগে। আপোনালোকে মোৰ লগত থাকিব, কেনেকুৱা হৈছে মই কাষ্টাৰ্ডটো শ্বেয়াৰ কৰিম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ এইটো গৰম হৈ গৈছে আৰু গাখীৰটো কমি আহিছে, কমি গাখীৰটো ডাঠ হৈ যাব লাগিব, সেইটোৱে আৰু হিচাপ কাষ্টাৰ্ড বনালে। এতিয়া গাখীৰটো কমি আহিছে দেখিছে নহয়। এতিয়া ইয়াত মই গুলি থোৱা এই কাষ্টাৰ্ডৰ মিক্সাৰটো মই দি দিম। তাৰপিছত আকৌ এনেকৈ লৰাম আৰু অলপ পিছত নিজে গোটা হৈ আহিব। আৰু ঠাণ্ডা হ'লে কাষ্টাৰ্ডটো যিমানেই ঠাণ্ডা হ'ব সিমানেই গোটা হৈ আহি থাকিব। এতিয়া মোৰ গৰম হৈ আছে, সেইকাৰণে পাতল দেখিছে। এনেকৈ এতিয়া অলপ মিক্স কৰি দিম আৰু অলপ মই 1-2 মিনিটমান এনেকৈ মই লৰাই থাকিম। তাৰপিছত এইটো মই এতিয়া ঢালি দিলোঁ, অলপ ঠাণ্ডা হ'ল। তাৰপিছত ইয়াৰ ওপৰত মই এইবিলাক দি দিম, অলপ ঠাণ্ডা হ'লে আৰু গোটা হৈ যাব। এতিয়া মই আঙুৰ দিছোঁ। একদম সহজ দেখিলেনে, একদম সময় নালাগে এইটো বনাবলৈ। এইটো গৰমৰ দিনত, ঠাণ্ডা দিনত যেতিয়াই ইচ্ছা ডিজাৰ্ট হিচাপে খাব পাৰে, বহুত ভাল লাগে। কোনোবা গেষ্ট আহিলেও দিব পাৰে আৰু ঘৰতে বনাই থ'লেও ল'ৰা ছোৱালীয়ে খাই ভাল পায়। মই নিজেও বহুত ভাল পাওঁ এইটো, গতিকে যেতিয়া মানে ছোৱালীকেইজনীয়ে মন কৰে মই তেতিয়া বনাই দিওঁ আৰু ঘৰতে। মই কল দিছোঁ দেখিছে নহয়। এইটো হৈ গ'ল। তাৰপিছত ইয়াৰ ওপৰত মই চেৰি দি দিম কেইটামান, দেখিবলৈও ধুনীয়া লাগে আৰু খায়ো বহুত ভাল লাগে। আপোনালোকেও এনেকৈ বনাবচোন, খুব ভাল লাগিব খাবলৈ। এইটো দেখিছেনে ফ্ৰেণ্ডছ, এইটো মোৰ বহুত ভাল লাগিলে। এইটো মই দেখুৱাই দিছোঁ, এডাল হেণ্ডেলো আছে এনেকুৱা, এয়া ভিতৰতে প্লাষ্টিকৰ সূতাৰ হেৰি কৰি দিছে। মজবুতে এই বস্তুটো, বেয়া লগা নাই, ভাল লাগে এনেকুৱা ট্ৰেডিশ্যনেল বস্তুবিলাক, মই খুব ভাল পাওঁ। সেইকাৰণে আজি কিনি আনিলোঁ, ভাবিলোঁ কিবা এটা কৰিম, পট চট এনেকুৱা কিবা সজাই থ'ম আৰু ফুল চুল, সেইকাৰণে মই কিনিলোঁ। আৰু এইটো একচুৱেলি সৰু যে দোকানবিলাক থাকে ফুটপাথত, তাৰ পৰাই মই কিনিলোঁ। এইটো থ'বলৈ ইয়াতে ঠিক কৰিছোঁ, ভাবিছোঁ ইয়াতে থাকক এতিয়া বাৰান্দাতে।
এইটো মই বনাইছিলোঁ প্লাষ্টিকৰ বটল কাটি আৰু আইচক্ৰীম ষ্টিক আছিলে দুডালমান এনে লগাই দিলোঁ এইটো মই বনাই পেলাই ইয়াতে এইটো লগাই থৈছোঁ চিংগনীয়া এতিয়া ভাবিছোঁ এইজোপাই থোৱা যাওক এইজোপা মই এতিয়া ভাবিছোঁ ইয়াতে ভৰাই থৈ দিওঁ এনেকৈ ভাবিছোঁ ভৰাই থৈ দিওঁ এইজোপা মোৰতো ভালেই দেখিছোঁ মই এতিয়া এইজোপা এনেকৈ থাকিব আপোনালোকৰ কেনেকুৱা লাগিছে অৱশ্যে মোক কমেণ্ট বক্সত জনাব হা মোৰ ভাল লাগিব সো ফ্ৰেণ্ডছ আজি মোৰ ভিডিঅ'টো আৰু দীঘল নকৰি ইয়াতে শেষ কৰিছোঁ আপোনালোকৰ কেনেকুৱা লাগিলে অৱশ্যে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত মই আকৌ আহিম তেতিয়ালৈকে আপোনালোক ভালে থাকক ছেফ থাকক বাই বাই